মাননীয় শিক্ষাগুৰুসকল, মই মোৰ ইউটিউব চেনেল মানিক মাল্টিমিডিয়ালৈ আপোনালোকক সকলোকে সম্বোধন জনাইছোঁ। শিক্ষা সম্পৰ্কীয় এটি বিশেষ নিৰ্দেশনা আহিছে আৰু এই নিৰ্দেশনাখনত কি আছে চাওঁ আহকচোন। শিক্ষা সেতু অসম পৰ্টেলত আমাৰ বিদ্যালয়ৰ যিটো প্ৰফাইল সেইটো উন্নতিকৰণ কৰাৰ কাৰণে নিৰ্দেশনা আহিছে। শিক্ষা সেতু অসম পৰ্টেল বিদ্যালয় শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ 360 ডিগ্ৰীৰ তথ্যৰ সৈতে এক অনন্য সামগ্ৰিক ডিজিটেল প্লেটফৰ্ম। শিক্ষা সেতু এনেকুৱা এটা প্লেটফৰ্ম য'ত শিক্ষক শিক্ষয়িত্ৰী স্কুল লগতে ছাত্ৰ ছাত্ৰীৰ গোটেইখিনি তথ্য ইয়াতে পোৱা যাব। সেইটো লক্ষ্যত উপনীত হোৱাৰ কাৰণে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। তাৰ ভিতৰত এই বিদ্যালয় প্ৰফাইল উন্নতিকৰণ সপ্তাহ যিটো কাৰ্যসূচী লোৱা হৈছে, ইয়াতে 24 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ এই কাৰ্যসূচী চলিব। 24 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ। আৰু এই শিক্ষা সেতু পৰ্টেলত কি কৰিব লাগিব তাৰ সবিশেষ ইয়াত দিয়া আছে। বিদ্যালয় প্ৰফাইল সন্নিৱিষ্ট বিষয়সমূহ কি? 1 নম্বৰ বিদ্যালয়ৰ প্ৰকাৰ কি? বিদ্যালয় পৰিচালনাৰ তথ্য, বিদ্যালয়ৰ ঠিকনা, বিদ্যালয় পৰিচালনা সমিতিৰ যোগাযোগৰ বিৱৰণ, প্ৰধান শিক্ষকৰ যোগাযোগৰ বিৱৰণ, বিদ্যালয় পৰিচালনা সমিতিৰ বেংকৰ বিৱৰণ, নিকটতম শিক্ষা প্ৰতিষ্ঠানৰ বিৱৰণ, বিধানসভা সমষ্টি, সংসদীয় সমষ্টি, GPS অৱস্থানৰ লগতে বিদ্যালয়ৰ আলোকচিত্ৰ আৰু ভূমিৰ বিৱৰণ, এই গোটেইখিনি বস্তু শিক্ষা পত্ৰত সন্নিৱিষ্ট কৰিব লাগিব। আৰু এইটোৰ সময়সীমা হৈছে 24 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ। ইউডাইছ প্লাছত থকা বিদ্যালয়সমূহ কেৱল শিক্ষা সেতু অসম পৰ্টেলত ব্যৱহাৰ কৰিব লাগিব। যিহেতু ইউডাইছ প্লাছৰ উন্নতিকৰণ বছৰেকত এবাৰ হয়, শিক্ষা সেতু অসম পৰ্টেল এটা গতিশীল পৰ্টেল হ'ব, যাক নিয়মীয়াকৈ উন্নীতকৰণ কৰিব পৰা যায়। গতিকে মই ইয়াৰ পিছত কেনেকৈ শিক্ষা সেতু পৰ্টেলটো খুলি কেনেধৰণে বিদ্যালয় প্ৰফাইলটো আপলোড কৰা যায়, কিদৰে উন্নীতকৰণ কৰা যায়, তথ্যসমূহ কিদৰে ভৰোৱা যায়, সেইটো মই দেখুৱাই দিম। এয়া চাওক, মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু মহোদয়ৰ টুইট। ইয়াতে লিখিছে, ফ্ৰম এপ্ৰিল 24 to April 30, 2023, we will be observing the school profile updation week, wherein 360 degree information on a school will be uploaded in the Shiksha Setu Assam portal. Hence, requesting principals, headmasters, headmistresses, elementary and secondary schools to upload the মাননীয় শিক্ষাগুৰুসকল, বিদ্যালয় প্ৰফাইল উন্নীতকৰণ কৰাৰ কাৰণে আপোনালোকে যাব লাগিব শিক্ষা সেতুলৈ। আৰু শিক্ষা সেতু ৱেবছাইটত যোৱাৰ কাৰণে আপোনালোকে যিকোনো ব্ৰাউচাৰ বা ক্ৰমত আপুনি লিখিব লাগিব শিক্ষা সেতু, siksasetu.assam.gov.in এনেকৈ লিখি আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে যিখন পেজ আপোনাৰ খোল খাব, ইয়াতে পেজ বাহিৰ হৈছে, আপোনালোকে চাওক। এয়া এখন পেজ ইয়াতে বাহিৰ হৈছে আৰু এই পেজখনত আপোনালোকে দেখিবলৈ পাইছে মাননীয় শিক্ষামন্ত্ৰীৰ ফটো। আৰু ইয়াতে আপুনি লগ ইন কৰিব লাগিব। আৰু লগ ইন কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব, এণ্টাৰ ইউজাৰ নেম মানে আপোনাৰ স্কুল ডাইচ কোডটো বহালেই হ'ল। স্কুল ডাইচ কোডটো বহাই দিয়ক আপোনাৰ। মই মোৰ স্কুল ডাইচ কোডটো বহাই দিছোঁ বাৰু। বহাই দিলোঁ। আৰু তাৰপিছত আপোনাৰ যিটো পাছৱৰ্ডটো বহাব লাগিব। পাছৱৰ্ডটো যদি বহাই দিলোঁ, ইয়াৰ পিছত আপুনি কি কৰিব লাগিব, এটা কেপচা দেখিবলৈ পাব, সেই কেপচাটো বহাই দিব লাগিব। একেবাৰে সহজ কেপচা বহুৱাই দিলে তাৰপিছত আপুনি লগ ইন মাৰি দিয়ক। লগ ইনত ক্লিক কৰি দিয়াৰ লগে লগে এটা এখন পেজ বাহিৰ হ'ব। আপুনি চাই ল'ব পেজখনত কি আছে।
এয়া এখন পেজ বাহিৰ হ'ল ডেছবৰ্ড এটা চাওক এক্টিভিটিজ ডেইলি এক্টিভিটি এইখিনি আছে আপুনি এইবিলাক নাচাই পেলাই আপুনি যাওক এই যে 3 ডট আছে বাওঁফালে স্ক্ৰীনৰ বাওঁফালে আছে যে তিনডাল ৰেখা এই তাতে আপুনি ক্লিক কৰি দিয়ক তাতে ক্লিক কৰি দিয়াৰ লগে লগে দেখিবলৈ পাব ডেছবৰ্ড এক্টিভিটিজ স্কুল মেনেজমেণ্ট টিচাৰ্ছ এণ্ড ষ্টাফ এইবিলাক আপুনি দেখিবলৈ পাব আৰু এইবিলাক দেখাৰ পাছত আপুনি স্কুল প্ৰফাইল আপুনি সেই অপশ্যনটো পাবৰ কাৰণে যাব লাগিব আপুনি স্কুল মেনেজমেণ্টত তাতে স্কুল মেনেজমেণ্টত আপুনি ক্লিক কৰি দিলে স্কুল মেনেজমেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি একেবাৰে ওপৰত যিখন ৰঙা ৰঙা যিটো আপোনাৰ কি বাহিৰ তাতে আপুনি একেবাৰে ওপৰত চাব স্কুল প্ৰফাইল বুলি এটা অপশ্যন আছে তাতে আপুনি ক্লিক কৰি দিলে আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ স্কুলখন ডিটেইলছখিনি ইয়াতে ওলাই যাব ইয়াতে এটা কথা ইয়াতে স্কুলৰ ফটো দিব লাগিব আপলোড কৰিব লাগিব ইয়াতে আমাৰ এইটো স্কুলৰ ফটো আপলোড কৰা হোৱা নাই ব্লেম হৈ আছে ইয়াতে আপোনাৰ বাওঁ চাইডে চাবচোন এটা ফটোৰ স্কুল প্ৰফাইলৰ ঠিক তলতে স্কুলৰ ফটো ইয়াতে আপলোড কৰিব লাগিব তাৰপিছত ইয়াতে স্কুল কোড স্কুল নেম গোটেইখিনি আছে তাৰপিছত আপোনাৰ এৰেট ষ্টাৰ মাৰ্কবিলাক আপুনি ফিল আপ কৰিব লাগিব যেনে ফ্ৰম ক্লাছ টু ক্লাছ কোন ক্লাছৰ পৰা কোন ক্লাছলৈ এইটো আপোনাৰ সিলেক্ট কৰিলে হ'ল সিলেক্ট আছে স্কুল কেটেগৰী কি স্কুল সাব কেটেগৰী কি এইবিলাক বহুব লাগিব তাৰপিছত স্কুল total number of teaching staff total number of non teaching staff total number of students total school management school management yes এইবিলাক কিছুমান ফিল আপ কৰাই আছে যিবিলাক ফিল আপ কৰা হোৱা নাই এইবিলাক ফিল আপ কৰিব লাগিব ইয়াতে আপোনাৰ ইতিমধ্যে তাতে আমাৰ যিখন আগতে আমি ক'লোঁ তাতে কি কি কৰিব লাগিব তাতে লিখা আছে সেইমতে কৰি গ'লে হ'ল আৰু ইয়াতে আপোনাৰ কণ্টেক্ট নাম্বাৰ অফ SMC SDMC প্ৰেচিডেণ্ট কণ্টেক্ট এভৰিথিং আছে যিবিলাক ফিল আপ কৰা ইতিমধ্যে আছে এইবিলাক কৰিব নালাগে যিবিলাক ফিল আপ কৰা নাই এইবিলাক কৰিব লাগিব আৰু মুঠতে নিৰ্দেশনা দিয়া মতে ফিল আপ কৰিলে হ'ল আৰু একেবাৰে শেষত আপোনাৰ যে সেভ চেঞ্জেছ আছে ইয়াতে ক্লিক কৰিলে হ'ল তাৰপিছত আপোনাৰ যদি আৰু পেজ মই এতিয়ালৈকে কৰা নাই গতিকে গম নাপাওঁ কি আছে ইয়াতে ক্লিক কৰাৰ লগে লগে নিশ্চয় আৰু পেজ বাহিৰ হ'ব আৰু সেইমতে পেজবিলাক ফিল আপ কৰি গৈ সম্পূৰ্ণ ডাটাখিনি ভৰাৰ পিছত আপুনি ছাবমিট কৰি দিলে আপোনাৰ যিটো প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি কিবা জানিবলৈ থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যিহেতু এই কামটো কৰাৰ কাৰণে সময় কম দিছে 24 তাৰিখৰ পৰা 30 তাৰিখলৈ অৰ্থাৎ 24 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ বিদ্যালয় প্ৰফাইল উন্নীতকৰণ সপ্তাহ গতিকে এইখিনি সময়ৰ ভিতৰত কামখিনি কৰাৰ কাৰণে এই কথাটো সকলোৱে গম পাব লাগিব সেইকাৰণে আপোনালোকৰ বন্ধু বান্ধৱ আমাৰ শিক্ষাগুৰু শিক্ষয়িত্ৰী যিবিলাক আছে সকলোলৈ যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰে যাতে প্ৰত্যেকখন স্কুলে এই কামটো নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিব পাৰে গতিকে বেছি দীঘলীয়া নকৰোঁ এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব কমেণ্ট আদি কৰিব ধন্যবাদ থেংক ইউ